खुलुमबाय बयखौबो बे समाव आङो मोननैसो गोनां आपडेट लानानै फैलायबाय नोंथांमोना थामनेलाव नायनानै मोनथिखाबाय जानांगौ मोनसे दुखुनांथावना खौरां रायजोफोर तामुलपुर जिल्लानि सिङाव थानाय बगाजुलि दलाफारा गामियाव बमा बेरफ्रुनायजों सासे सुबुंनि जिउ खहा आरो सानै सुबुङा गोब्राब जखम जादों होननानै खौरां बिजोंनिफ्राय मोनथि मोननाय जादों। दा बे जाथायनि सोमोन्दै ओनसोलनि एमएलए जलेन दैमारी आरो पुलिस बिफाननिफ्राय माखासे बाथ्रा फोरमायदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। दा बिनि सिगाङाव नोंथांमोना नैबे सुंद' आपडेटखौ नायनानै लाग्रोलाय। बड'लेण्ड मुलुगसोलोंसालिनि बेले बेजे थासारिखौ लानानै क'क्राझाराव बिपिएफनि खौरांगिरि मेलनि गेजेरजों लाइमोन बिपिएफनि दैदेनगिरि रिन्जय बर'आ गोख्रों फिनजाथाय फोरमायदों बा रिन्जय बर' बिथाङा खौरांगिरि मेलनि गेजेरजों गोबां बाथ्रा बुंदों। नोंथांमोना नायनानै लाग्रोदो बिथांनि सुंद' बिबुंथि लाखिनाय भिडिअ क्लिप्सखौ। नमस्कार, আজি আমি কোকৰাঝাৰ চহৰত বিপিএফ দলৰ মুখ্য কাৰ্যালয়ত বিশেষ এটা কাৰণত আজি আমি সংবাদ মেল পাতিছো। আপোনালোকে সকলোৱে জ্ঞাত যে আমাৰ বডলেণ্ড ইউনিভাৰ্চিটিৰ অন্তৰ্গত যে 33খন আমাৰ বিটিচি অঞ্চলৰ কলেজ আছে, সেই কলেজৰ ওপৰত আমাৰ ৱেষ্ট দিল্লীৰ এজন সোশ্যাল ওয়ার্কার তেখেত বিজয় কুমার গৌর ডাঙরে এটা অভিযোগ আনিছে আৰু সকলো সংবাদ মাধ্যমত প্ৰচাৰ হৈ আছে যে বৃহৎ এটা কেলেংকাৰী চলি আছে যে আমাৰ ছাত্ৰ ছাত্ৰীৰ নামত অহা যি 500 টকীয়া কিতাপ, এই কিতাপখন 15,000 টকাত আমাৰ ছাত্ৰ ছাত্ৰীৰ পৰা তেখেতসকলে ধন সংগ্ৰহ কৰি আছে। আচৰিত ধৰণৰ এটা বৃহৎ এটা কেলেংকাৰী 4 কোটি টকা এটা কেলেংকাৰী সাংঘাতিক ধৰণৰ আমাৰ ইয়াতে দুৰ্নীতি চলি আছে। সো এই দুৰ্নীতিৰ লগত জড়িত থকা 4জন অসাধু ব্যৱসায়ী তেখেতসকলৰ নামটো ইয়াতে জড়িত হৈ আছে। তেখেতসকলৰ কোকৰাঝাৰ জেডি ৰোডত প্ৰশান্ত জৈন, ৰাহুল জৈন, মোহিত কুমাৰ জৈন আৰু গৌৰৱ জৈন, এই 4জন ব্যক্তি লগতে আমাৰ ডাইৰেক্টৰ অফ এডুকেশ্যন, আমাৰ বিটিসি সেক্ৰেটাৰী, এসিএস বিষয়া লগতে লাইব্ৰেৰিয়ান তেখেতসকলৰ নামো এই দুৰ্নীতিত জড়িত হৈ থকা বুলি এটা অভিযোগ আমি পাইছো। সো ইয়াৰ কাৰণে আমি আচৰিত ভাবিছো যে প্ৰমোদ বড়ো ডাঙৰে যিজন ব্যক্তি আজি দুৰ্নীতি মুক্ত চৰকাৰৰ কথা কয়, যিজন ব্যক্তিয়ে সদায় খকিয়াই থাকে যে আমাৰ বিটিসি অঞ্চলত 1 টকা পইচা কোনেও খাব নোৱাৰিব, দুৰ্নীতি হ'ব নোৱাৰে। কিন্তু আচৰিত খাবলগীয়া কথাটো হ'ল য'ত আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলৰ এডমিশ্যন ল'বলৈ ধন নাথাকে, আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীসকলে টকাৰ অভাৱত কলেজ বিলাকত ইউনিভাৰ্চিটিত তেখেতসকলে এডমিশ্যন ল'ব নোৱাৰে, উচ্চ শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত যথেষ্টখিনি বাধা আহি পৰে। তেনে চৰ্তত প্ৰমোদ বড়ো ডাঙৰৰ নেতৃত্বাধীন যি ইউপিপিএল চৰকাৰ বৰ্তমান আমাৰ বিটিসি চলি আছে, কেনেকে ইমান বৃহৎ ধনৰ কেলেংকাৰী কেনেকে হ'বলৈ পালে। সো ইয়াৰ কাৰণে আমি ভাবিছো যে এইখন চৰকাৰে কেৱল ডাঙৰ ডাঙৰ কথা কয়, মুখত ডায়লগ মাৰে, কিন্তু তেখেতসকলৰ চৰকাৰৰ দিনতে আচৰিত আমি নাজানাকে আমি নুশুনাকে বৃহৎ অংকৰ কেলেংকাৰী সংগঠিত হোৱা আপোনালোকে সকলোৱে গম পাইছে। সো ইয়াৰ কাৰণে আমি অনুৰোধ জনাম আমাৰ অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক যে আপুনি ইয়াৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু যিসকল অফিচাৰ বিষয়া আৰু যিসকল ইয়াতে নামবিলাক ইতিমধ্যে উচ্চাৰণ আছে তেখেতসকলৰ ওপৰত উচ্চ পৰ্যায়ৰ এটা তদন্ত চলাব লাগে আৰু আমাৰ বিটিসি শিক্ষা বিভাগটো দুৰ্নীতি মুক্ত এটা দুৰ্নীতিৰ পৰা মুক্ত কৰিব লাগে। আমি চিফ মিনিষ্টাৰ ছাৰক অনুৰোধ জনাইছো, ছাৰ আপুনি চিফ মিনিষ্টাৰ ভিজিলেন্স লগতে আইটি, ইডি, সিবিআই সকলো ধৰণৰ যিবিলাক আমাৰ তদন্তকাৰী এজেন্সি বিলাক আছে আমাৰ গভৰ্নমেন্ট অফ আসাম আৰু গভৰ্নমেন্ট অফ ইণ্ডিয়াৰ, তেখেতসকলক হেমন্ত বিশ্ব শৰ্মা ছাৰে যাতে বিশেষভাৱে তদন্ত কৰিবৰ কাৰণে ছাৰে যাতে পদক্ষেপ লয় আৰু আমাৰ বিটিসিখন যাতে শিক্ষা বিভাগটো অন্তত যাতে দুৰ্নীতি মুক্ত এটা বিভাগ কৰিবৰ কাৰণে যাতে প্ৰচেষ্টা চলায় আমি চিএম ছাৰক অনুৰোধ জনাইছো। তেনেকা আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা আপোনাৰ শাসন কালত আপোনাৰ চৰকাৰৰ দিনত যাতে পুনৰাই
তেনেকা মানে দুৰ্নীতি সংগঠিত নহয় তাৰ কাৰণে আমি ইউপিপিএলৰ চিফ তথা বৰ্তমান চৰকাৰখনৰ আমি সকীয়াই দিছো ইয়াতে উল্লেখ কৰা আছে যে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ ভাইচ চেঞ্চেলৰ BL আহুজা ডাঙৰীয়া লাইব্ৰেৰিয়ান মানে খগেন কলিতা ডাঙৰীয়া ACS বিষয়া আৰু সেক্ৰেটাৰী তেখেত অমৰজ্যোতি বৰ্মন ডাঙৰীয়াৰ নাম ইয়াতে উল্লেখ কৰা হৈছে আৰু তেখেতসকলৰ ওপৰত মানে আইনী ব্যৱস্থা লবৰ কাৰণে আমি অসমৰ চিফ মিনিষ্টাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মা ছাৰক অনুৰোধ জনাইছো আমাৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত কিয় শোষণ চলাইছে এখন মানে আমাৰ বৰ্তমান মানে ইউপিপিএল চৰকাৰে তেখেতসকলে মানে শিক্ষা বিভাগটো কিয় ভালকে চলাব পৰা নাই আপোনালোকে সকলে জানে যোৱা 4টা বছৰ মানে প্ৰমোদ বড়ো ডাঙৰীয়াই নিজে মানে শিক্ষা বিভাগৰ EM আছিল তেখেতে নিজে শিক্ষা বিভাগৰ EM হৈ থকা অৱস্থাত আমাৰ BTC অঞ্চলৰ দুখীয়া দৰিদ্ৰ ছাত্ৰ ছাত্ৰীৰ পৰা কেনেকে ইমান বৃহৎ অংকৰ মানে শোষণ কেনেকে কৰিবৰ কৰাৰ মানে সুবিধা পালে আজি তাৰিখত আমি প্ৰমোদ বড়োক দেখিছো তেখেতে নীৰৱ হৈ আছে কিয় মাত মাতা নাই আপুনি কিয় মানে যাৱতীয় ব্যৱস্থা কিয় গ্ৰহণ কৰা নাই যিসকল অফিচাৰ বিষয়াৰ নামটো ইয়াতে মানে লিপ্ত হৈ আছে তেখেতসকলৰ ওপৰত আপুনি কিয় আইনী ব্যৱস্থা লোৱা নাই প্ৰমোদ বড়োৰ চৰকাৰত মানে সম্পূৰ্ণভাৱে তেওঁ মানে ব্যৰ্থ হৈছে আজি কোনো ধৰণৰ পদক্ষেপ লোৱা আমি দেখা নাই তেখেতে ইয়াৰ ওপৰত কোনো মাত মাতা আমি দেখা নাই আৰু ইয়াৰ কাৰণে আমি ভাবো প্ৰমোদ বড়ো ডাঙৰীয়াই মানে BTCৰ চিফ হৈ থকাৰ মানে যোগ্য নাই তেখেতে ইমিডিয়েট মানে ৰিজিগনেশ্যন দিব লাগে বুলি আমি দাবী উত্থাপন জনাইছো আজি এটা দুৰ্ভাগ্যজনক ঘটনা বগাজুলিত ঘটিছে মই সমষ্টিত বহু কামত ব্যস্ত গাঁওবিলাকত ঘূৰি আছিলোঁ তো এই সময়তে খবৰটো পাই মই স্পটত লাগি দৌৰি আহিলোঁ মেডিকেলতো গ'লোঁ মেডিকেলতো কথা পাতিছোঁ আমাৰ যি দুজন আঘাত হৈছে আৰু এজন স্পট ডেড হৈছে তো এতিয়া আমি সকলো এতিয়া SP আহিছে বা আমাৰ সব মেজিষ্ট্ৰেট আহিছে গতিকে ল'ৰা ছোৱালীবিলাকে নদীত যেটো এটা সৰু ডং আছে এই সৰু ডঙত খেলি থাকোঁতে আনি খেলি আছিলে এই খেলি থকা সময়তে ব্লাষ্ট হৈছে বুলি আমাৰ গাঁৱৰ ৰাইজে জনাইছে গতিকে এইটো বহুত দুখ লগা ঘটনা মোৰ সমষ্টিৰ বাবে মানুহ ফেমিলিৰ বাবে আজি যিখিনি ঘটনা হ'ল এইটো আমি দুখ প্ৰকাশ কৰিছোঁ আৰু নিশ্চয় মই SP ডাঙৰীয়াক কৈছোঁ এইটো উচিত তদন্ত হ'ব লাগে ক'ৰ পৰা তেনেকুৱা হৈ গ'ল গতিকে আৰু ফেমিলিক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মই বহুত যেটো গৰীব ফেমিলি গতিকে মই কম্পেনসেশ্যন দিয়াৰ কাৰণে মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছোঁ আমি ইয়াত পিঅ'ত আহি এইটোৱে গম পালোঁ এটা ছাছপেক্টেড মৰ্টাৰ লৈ ইমা বসুমতাৰী ইমা বড়ো আৰু তাৰ লগৰ কিছুমান সৰু সৰু ল'ৰা এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত প্ৰায় এটা 15 বজাত খেলি আছিল সিহঁতে এই খেলি থাকোঁতে এইটো মৰ্টাৰটো ব্লাষ্ট হ'ল যাৰ ফলত ইমা বসুমতাৰী 13 বছৰ বয়স তাৰ মৃত্যু হ'ল ৰোহিত ৰামচিয়াৰী আৰু নিজৰা এগৰাকী মহিলা তেখেত ইনজুৰ হৈছে ইনজুৰবিলাক এতিয়া কুমৰিকাটা ষ্টেট ডিছপেন্সাৰীত ইয়াতে চিকিৎসাধীন হৈ আছে সিহঁতৰ কণ্ডিশ্যন ষ্টেবল এই যিটো মৰ্টাৰ এই ছাছপেক্টেড মৰ্টাৰটো এই গাঁৱৰ ওচৰৰে এটা ডঙৰ পৰা সিহঁতে দুপৰীয়া মাছ মাৰিব যাওঁতে লৈ অনা বুলি আমাক প্ৰত্যক্ষদৰ্শীয়ে জনাইছে ইয়াতে লৈ আনি এই ৰাজু ৰামচিয়াৰীৰ ঘৰৰ বেকচাইডত খেলি আছিল খেলি থাকোঁতে এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে এতিয়া কথা হ'ল এই মৰ্টাৰটো আহিল কেনেকৈ আমাৰ সন্দেহ হৈছে এই যিটো ডং এই ডংটো আমাৰ দৰঙা মিলিটাৰী ষ্টেচনৰ পিছপিনেদি যিটো নদী বৈ গৈছে সেই তাৰ পৰা এই ডংটো আহিছে সন্দেহ হয় হয়তো সেই ঠাইৰ পৰাই এই ডংটো এই মৰ্টাৰটো ভাহি আহিব পাৰে আমি এতিয়া অনুসন্ধান চলাই আছোঁ এতিয়া কি ধৰণৰ এক্সপ্ল'চিভ আছিল এইটো কেনেকুৱা আছিল ইম্পেক্টটো কেনেকুৱা এইখিনি তথ্য আমি কালেক্ট কৰি আছোঁ আৰু আমি ইয়াৰ পৰীক্ষাৰ বাবে গুৱাহাটী ফৰেনচিক লেবৰেটৰীলৈ আমি পঠিয়াম